সকলোকে স্বাগতম জনাইছোঁ আৰু অমৃত বৃক্ষ আন্দোলনৰ আৰু এটা আপডেটেড ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাব। অহা 17 ছেপ্টেম্বৰ 2023 তাৰিখ অমৃত বৃক্ষ আন্দোলনৰ যি গছপুলি ৰোপণ প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাৰে আগে আগে আত্মসহায়ক গোটৰ সদস্যসকলে বা অইন ব্যক্তিসকলে কিদৰে সাজু হ'ব লাগিব সেই বিষয়ে এই ভিডিঅ'টোত জানো আহক। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে প্ৰথম যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছিলে তাতে বহু সংখ্যক লোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিলে। আপুনি যদি পৰ্টেলত অমৃত বৃক্ষ আন্দোলনৰ পৰ্টেলত গৈ চায় তেতিয়াহ'লে দেখা পাব মই ভিডিঅ' ৰেকৰ্ডিং কৰালৈকে 16/8/2023 তাৰিখলৈকে আপুনি যদি চায় তেতিয়াহ'লে 38 লাখৰো অধিক ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আৰু যদি আপুনি ভালকৈ চায় তেতিয়াহ'লে আপুনি গম পাব যে তাৰে ভিতৰত 35 লাখতকৈ ওপৰত আত্মসহায়ক গোটৰ মহিলাসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে। এটা হিউজ নাম্বাৰ হয়। আত্মসহায়ক গোটৰ মহিলাসকলে খুব বেছিকৈ ৰেজিষ্ট্ৰেশ্যন কৰা দেখা গৈছে ইয়াতে কম্পেয়াৰ টু আদাৰ্ছ। গতিকে এই ক্ষেত্ৰত 17 তাৰিখে যিবোৰ পুলি বিতৰণ কৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টে, তো বেছি সংখ্যক গছপুলি আপোনাৰ SHG মেম্বাৰৰ তাতে যাব। তো সেই হেতুকে গছপুলি বিতৰণ আৰু গছপুলি সংগ্ৰহৰ ক্ষেত্ৰত SHG মহিলাসকলে কিছু আগতীয়াকৈ ৰেডি হ'ব লাগিব। যিহেতু আপোনালোকে গমেই পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টে বিনামূলীয়াকৈ গছপুলিখিনি বিতৰণ কৰিব আৰু SHG মেম্বাৰখিনিয়ে সেই গছপুলিখিনি কেনেকৈ সংগ্ৰহ কৰিব সেইখিনি অকণমান প্লেনিং কৰি ল'ব লাগিব। গছপুলিখিনি যিহেতু আপোনাক আগতীয়াকৈ পঠোৱাৰ ব্যৱস্থা কৰিব, গতিকে হয়তো বিভিন্ন জেগাত আপোনালোকৰ গাঁও পঞ্চায়তত নহ'লে SHGৰ যোনটো আপোনাৰ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন মণ্ডল সংগঠন আছে বা ভিলেজ অৰ্গেনাইজেশ্যন আপোনাৰ গ্ৰাম্য সংগঠনবোৰ আছে, তেওঁলোকৰ ফালৰ পৰা এই বস্তুখিনি কালেকশ্যন কৰিব লাগিব। আত্মসহায়ক গোটৰ যিটো আমাৰ মণ্ডল সংগঠন বা গ্ৰাম্য সংগঠন আছে, তেওঁলোকে বা SHGয়ে যদি নিজা দায়িত্ব লৈ পেলাই আপোনাৰ SHG মহিলাখিনিক সেই বিতৰণৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে হয়তো এই বৃহৎ সংখ্যক গছপুলিৰ বিতৰণটো খুব সহজে আৰু ছিষ্টেমেটিকেলি হ'ব বুলি আশা কৰিব পাৰি। যিয়ে নহওক, গছপুলি বিতৰণ আৰু গছপুলি কালেকশ্যনৰ যিখিনি কাম, এইখিনি বিভিন্ন ঠাই বিশেষে বেলেগ বেলেগ হ'ব পাৰে। তথাপিও আপুনি SHG মেম্বাৰ হিচাপে, আত্মসহায়ক গোটৰ সদস্য হিচাপে হওক বা অন্য ব্যক্তি হিচাপেই হওক, যোনে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেওঁলোকে যাতে এদিন বা দুদিন আগতেই গছপুলিখিনি সংগ্ৰহ কৰি লয়। আৰু লগতে ঘৰৰ যিখিনি জেগাত আপুনি গছপুলিটো ৰুব, সেই জেগাখিনি দুদিন আগতে গাঁত খান্দি থ'ব আৰু যি সাৰ আপুনি প্ৰয়োগ কৰিব বিচাৰে, পচন সাৰ বা গোবৰ সাৰ, সেইখিনি ৰেডি কৰি ৰাখিলে ভাল হ'ব। কিয়নো আমি অলৰেডি গমেই পাইছোঁ যে গছপুলিটো ৰোপণ কৰাৰ পিছত আমি জিঅ'টেগ ফটো আপলোড কৰিব লাগিব। জিঅ'টেগ ফটো আপলোড কৰাৰ যোনটো প্ৰচেছ আছে, এইটো মই মোৰ নেক্সট ভিডিঅ'ত নিশ্চয় জনাই দিম। তথাপিও আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলত গুগল প্লে' ষ্ট'ৰৰ পৰা আপোনালোকে GPS কেমেৰা এটা ডাউনলোড কৰি থ'ব। যিকোনো এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰে। GPS কেমেৰাটো আপোনাৰ কিয় দৰকাৰ হ'ব, যে GPS কেমেৰাটো দি যদি আপুনি ফটোটো মাৰে, তেতিয়াহ'লে আপোনালোকৰ ফটোৰ তলত যিটো অনলাইন টাইমটো, প্লেচটো, ক'ত আপুনি ফটোটো মাৰিছে আৰু কোনটো সময়ত আপুনি ফটোটো মাৰিছে, তাৰে লংগিটিউড, লেটিটিউড আৰু বিভিন্ন ধৰণৰ তথ্যবিলাক আপোনাৰ ফটোৰ তলত অনলাইন যোগে আহি যায়।
এতিয়া আহক 17 তাৰিখৰ দিনাখন ৰাতিপুৱা 9টাৰ পৰা 11টা বজালৈ যি 2 ঘণ্টা সময়ৰ ভিতৰত গছপুলিখিনি ৰোপণ কৰিব লাগিব। SHG মহিলাৰ ক্ষেত্ৰত, আত্মসহায়ক গোটৰ মহিলাৰ ক্ষেত্ৰত প্ৰত্যেকজন মহিলাই 2টাকৈ গছপুলি ৰোপণ কৰিব আৰু গছপুলি ৰোপণ কৰিয়েই এই 2 ঘণ্টাৰ ভিতৰতে, এই সময়ছোৱাৰ ভিতৰতে যোনটো আপুনি GPS কেমেৰা ডাউনলোড কৰি লৈছিলে, সেই GPS কেমেৰাৰ দ্বাৰা ফটো এটা লৈ ল'ব আৰু সেই ফটোত এই সময়খিনি আপোনাৰ 9টাৰ পৰা 11টালৈকে হ'ব লাগিব। আত্মসহায়ক গোটৰ ক্ষেত্ৰত যিহেতু ইয়াতে BPL কেটেগৰীৰ মানুহখিনিও জড়িত হৈ থাকে, গতিকে বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন জেগাত হয়তো এনেকুৱাও হ'ব পাৰে যে কিছু আত্মসহায়ক গোটৰ সদস্যাৰ নিজা মোবাইল নাথাকিব পাৰে, এণ্ড্ৰইড মোবাইল নাথাকিব পাৰে। সেই ক্ষেত্ৰত গোটৰ অন্য সদস্যাই তেখেতক এই ফটোৰ ক্ষেত্ৰত হেল্প কৰি দিব লাগিব নিশ্চয়। গছ পুলিজোপা ৰোৱাৰ পিছত আপুনি পাৰিলে বাঁহ বা তেনেকুৱা লাঠিৰে আপুনি ছাপোৰ্ট হিচাপে গছপুলিজোপা বান্ধি দিব পাৰে। ইয়াৰ লগতে আপুনি গছপুলিজোপা প্ৰটেকশ্যনৰ কাৰণে, গৰু ছাগলীৰ পৰা বচাবৰ কাৰণে আপুনি যিখিনি পাৰে এটলিষ্ট এটা বেৰৰ ব্যৱস্থা কৰিব, যাতে গৰু ছাগলীয়ে গছজোপা নষ্ট কৰিব নোৱাৰে। গছপুলিজোপাত প্ৰতিদিন ৰাতিপুৱা আৰু আবেলি পানী দিয়াৰ ব্যৱস্থা কৰক আৰু গছপুলিজোপা ডাঙৰ হোৱাৰ আনন্দ উপভোগ কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপুনি যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।